পৰা সন্মানীয় সভাপতিসকলক সমুখে তেখেতৰ সহযোগীসকলক আজি যিটো ৩৫টি গোষ্ঠী মিটিং এই মিটিংখন আমি আৰম্ভ কৰিম। গতিকে এইখন মিটিঙত যাতে আমি ভালদৰে লৈ যাব পাৰোঁ আৰু ভালকৈ যাতে আমি আলোচনা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই মিটিঙত উপস্থিত আমাৰ সন্মানীয় বিজু ডাঙৰীয়া আজিৰ মিটিঙৰ সভাপতিত্ব কৰিবলৈ আজি মিটিঙত ভালদৰে তৈয়াৰ সভাপতি হিচাপে তেখেতক অনুৰোধ কৰিছোঁ। দলৰ সন্মানীয় নেতৃবৃন্দ, সহযোগীবৃন্দ আৰু সদস্যসকল আৰু বিভিন্ন চেয়াৰত সভাপতি সম্পাদক প্ৰমুখে উন্নয়নৰ বিষয়ে পৰ্যবেক্ষণ আৰু ইয়াত আজি উপস্থিত আমাৰ বিজেপিৰ বিভিন্ন জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে উন্নয়নৰ বিষয়ে পৰ্যবেক্ষণ আৰু এজন ৰাষ্ট্ৰীয়